হে ৰুষ্ট আমাৰ মানে নিৰ্ধানী গাঁৱৰ খেলপথাৰত মানে ফুটবল খেল চলি আছিলে মানে প্ৰথম পুৰস্কাৰ মানে এটা ট্ৰফি আৰু 6টা হাঁহ আৰু দ্বিতীয় পুৰস্কাৰ এটা ট্ৰফি আৰু 4টা হাঁহ আজি মানে খেলখন ফাইনেল মানে তালৈ যাবলৈ ওলাইছো এতিয়া বলক হে ৰুষ্ট এতিয়া মানে ইয়াতে ফাইনেল খেলখন আৰম্ভ হ'ব হোৱা নাই হ'ব এতিয়া মানে খেলখন আৰম্ভ হৈ গ'ল হে দোস্ত এইফালে আছে কমিটি মানে ইয়াৰ খেলাখন এইবাৰ কেনেদৰে অনুষ্ঠিত কৰাইছে ভালদৰে জানি লওঁ মানে এইবাৰ খেলখন মানে কেনেদৰে অনুষ্ঠিত কৰা হৈছে এইবাৰ আমাৰ নিদানী যুৱ সংঘৰ তৰফৰ পৰা এই খেলখন অনুষ্ঠিত হৈছে আজি এই বছৰ ধৰি 2 বছৰে খেলখন অনুষ্ঠিত হয় নিদানী যুৱ সংঘৰ তৰফৰ পৰা ইয়াত ট্ৰফি দান কৰিছে স্বৰ্গীয় প্ৰথম পুৰস্কাৰ স্বৰ্গীয় উত্তম কুমাৰ ৰায় সৰণী এককালীন ট্ৰফি আৰু 6টা হাঁহ দাতা তেখেতৰ পুত্ৰ জিন্তু ৰায় আৰু দ্বিতীয় পুৰস্কাৰ দাতা হ'ল স্বৰ্গীয় ক্ষেমাৰাম ৰায় সৰণী এককালীন ট্ৰফি আৰু 4টা হাঁহ দাতা তেখেতৰ পুত্ৰ শ্ৰী ৰূপম ৰায় হে দোস্ত ফাইনাল খেলখন হৈ গ'ল মানে প্ৰথম পুৰস্কাৰ লাভ কৰিলে খুটাপাৰা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিলে কাইটপাৰা এতিয়া মানে ইয়াতে পুৰস্কাৰ বিতৰণ হ'ব সন্ধ্যাই হৈ গ'ল
সেই দোস্ত এতিয়া মানে ঘৰত আহিলেও ৰাতিয়ে হ'ল যি কি নহওক যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ বাই